নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ পৰা আমি পঢ়িবলৈ আৰম্ভ কৰিম তোমালোকৰ ক্লাছ 12 ফৰ ইকনমিক্স কিন্তু চেপ্টাৰ ওয়াইজ আমি পঢ়িবলৈ আৰম্ভ কৰাৰ আগতে গোটেই সিলেবাসটো এবাৰ চাই লোৱাটো আৰু লগতে তাৰ কোৱেশ্চন প্যাটাৰ্ন সম্পৰ্কে কিছু কথা জানি লোৱাটো খুবেই গুৰুত্বপূৰ্ণ এহে আহা আমি আৰম্ভণিতে গোটেই সিলেবাসটো এবাৰ আলোচনা কৰি লওঁ আৰু লগতে পৰীক্ষাত আমাৰ কোৱেশ্চন প্যাটাৰ্ন কেনেকুৱা হ'ব এই বিষয়ে অকমান কথা জানি লওঁ পৰীক্ষাৰ দৃষ্টিকোণেৰে আমি ক্লাছ 11 ৰ নিচিনাকৈ ক্লাছ 12 ৰ সিলেবাসকো দুটা খণ্ড বিভক্ত হৈ থকা দেখা পাম তাৰ 80 মাৰ্কৰ বাবে আমাৰ হ'ব লিখিত পৰীক্ষা আৰু বাকি থকা 20 মাৰ্কছৰ বাবে হ'ব আমাৰ এটা প্ৰজেক্ট ওয়াৰ্ক গতিকে আমি 80 মাৰ্কৰ যি লিখিত পৰীক্ষা সেই পৰীক্ষাখনৰ সিলেবাস সম্পৰ্কেহে অকমান বেছি কনসাৰ্ন হোৱাটো দৰকাৰ গতিকে মই প্ৰথম অৱস্থাত তোমালোকক এই লিখিত পৰীক্ষাৰ যিটো সিলেবাস এই প্ৰেসক্ৰাইব সিলেবাসটোৰ বিষয়ে কিছু কথা কৈ লওঁ আগতেও যেনেকৈ আমাৰ ইকনমিক্সৰ দুটা খণ্ড আছিল ঠিক তেনেকৈ এইবাৰো সেই 80 মাৰ্কৰ লিখিত পৰীক্ষাখনৰ বাবেও আমি সিলেবাসক দুটা খণ্ড বিভক্ত হৈ থকা পাওঁ তাৰ প্ৰথমটো খণ্ড সমষ্টিবাদী অৰ্থনীতি বা ম্যাক্ৰো ইকনমিক্স বুলি কোৱা হৈছে আৰু আনটো খণ্ড পাৰ্ট বি সেইটো হ'ল ভাৰতীয় অৰ্থনৈতিক বিকাশ ইংৰাজীত যেটোক আমি ইণ্ডিয়ান ইকনমিক ডেভেলপমেন্ট বুলি পাওঁ দুয়োটা খণ্ডৰ পৰা 40 নম্বৰ কৈ থাকিব আৰু মুঠ 40 + 40 80 নম্বৰ পঢ়িব লাগিব এতিয়া আহি যাও আমি দুয়োটা খণ্ডৰ ভিতৰত চেপ্টাৰ ওয়াইজে কোনবোৰ কথা পঢ়িব লাগিব আৰু কোনটো চেপ্টাৰৰ বিপৰীতে আমাক কিমানকৈ নম্বৰ আবণ্টন দিয়া হৈছে এইখিনি কথা তো প্ৰথমতে মই সমষ্টিবাদী অৰ্থনীতিৰ কথাটোকে কওঁ সমষ্টিবাদী অৰ্থনীতিৰ গোটেই সিলেবাসটোক আমি 5টা চেপ্টাৰত আকৌ বিভক্ত হৈ থকা দেখা পাইছো প্ৰথমটো চেপ্টাৰ হ'ল ন্যাশনাল ইনকাম এণ্ড ৰিলেটেড এগ্ৰিগেট অসমীয়াত এইটো ৰাষ্ট্ৰীয় আয় আৰু আনুষাংগিক সমষ্টিবোৰ বুলি পাম এই চেপ্টাৰটোৰ পৰা মুঠ নম্বৰ 10 আবণ্টন কৰা দেখা পাম এইটো চেপ্টাৰৰ পৰা আমি সাধাৰণতে পৰীক্ষাত দীঘলীয়া প্ৰশ্ন যিবোৰ হয়তো 6 নম্বৰত বা 8 নম্বৰৰ বাবে হোৱা দেখা পাওঁ চেপ্টাৰটোত কিছু তত্ত্বগত বা থিওৰিটিক্যাল কথা পঢ়াৰ লগতে কিছুমান ম্যাথছো আমি শিকিব লাগিব দ্বিতীয়টো চেপ্টাৰ আহিল এটা খুব ডাঙৰ চেপ্টাৰ আয় আৰু নিয়োগ নিৰ্ধাৰণ ইংৰাজীত এইটোক ইনকাম এণ্ড এমপ্লয়মেন্ট ডিটাৰমিনেশ্যন বুলি কোৱা হয় এই চেপ্টাৰটোৰ পৰা আহিব পাৰে 12 নম্বৰ পৰ্যন্ত 12 মাৰ্কস আবণ্টন দিয়া আছে এইটো চেপ্টাৰৰ পৰাও আমি কিছু থিওৰিটিক্যাল কোৱেশ্চনৰ আনসাৰ পঢ়াৰ লগতে কিছু ম্যাথছো শিকিব লাগিব দ্বিতীয়টো চেপ্টাৰ আছিল তৃতীয়টো চেপ্টাৰ নাম হ'ল মানি এণ্ড বেংকিং অসমীয়াত কোৱা হ'ব মুদ্ৰা আৰু বেংক ব্যৱস্থা এই চেপ্টাৰটোৰ পৰা মুঠ 6 নম্বৰ আবণ্টন দিয়া হৈছে আৰু আমি প্ৰায় দেখা পাওঁ এই চেপ্টাৰটোৰ পৰা দীঘলীয়া প্ৰশ্ন আমাক সোধা হয় পৰীক্ষাত কিন্তু এই চেপ্টাৰটোৰ পৰা আমি কোনো ম্যাথছ নিহিকাকৈও পাৰ কৰি যাব পাৰিম যেহেতু মাত্ৰ 6 নম্বৰ ইয়াত আবণ্টন দিয়া হৈছে চতুৰ্থটো চেপ্টাৰ হৈছে চৰকাৰী বাজেট আৰু অৰ্থনীতি গভৰ্নমেন্ট বাজেট এণ্ড দি ইকনমি বুলি এই চেপ্টাৰটোৰ পৰাও 6 নম্বৰ থাকিব সাধাৰণতে এই চেপ্টাৰটোৰ পৰা দীঘলীয়া প্ৰশ্ন তেনেকৈ সোধা দেখা নাযায় সৰু সৰু প্ৰশ্নবোৰে সোধা হয় আৰু কিন্তু এই চেপ্টাৰটোৰ পৰাও আমি দুটামান ম্যাথছ শিকিব লাগিব খুবেই সহজ ইন্টাৰেষ্টিং ম্যাথছ হয় আমি শিকিব লাগিব তাৰ পিছত পঞ্চম তথা অন্তিমটো চেপ্টাৰ হেতু ওপেন ইকনমি বা মুক্ত অৰ্থনীতি বুলি নামকৰণ কৰা হৈছে এই চেপ্টাৰটোৰ পৰাও 6 মাৰ্ক থাকিব আৰু সাধাৰণতে এই চেপ্টাৰটোৰ পৰা দীঘলীয়া প্ৰশ্ন নহয় সৰু প্ৰশ্নই আমি চূড়ান্ত পৰীক্ষাত সোধা দেখা পাওঁ এইদৰে মুঠ 5টা চেপ্টাৰৰ পৰা আমাক 40 নম্বৰ আবণ্টন দিয়া হৈছে ফাৰ্ষ্ট পাৰ্টটোৰ পৰা এতিয়া আমি যাওঁ দ্বিতীয়টো খণ্ড যেটোক আমি ভাৰতীয় অৰ্থনৈতিক বিকাশ বা ইণ্ডিয়ান ইকনমিক ডেভেলপমেন্ট বুলি পাইছো এইটো খণ্ড পঢ়াৰ আগতে মই তোমালোকক কৈ থওঁ যে এইটো খণ্ডৰ পৰা আমি কোনোটো চেপ্টাৰতে ম্যাথমেটিক্স পঢ়িব নালাগে কোনো নিউমেৰিকেল প্ৰবলেম ইয়াতে পঢ়িব নালাগে কিছু আমি থিওৰিটিক্যাল ইনফৰমেশন মনত ৰখাৰ লগতে আমি এইটো কিছু জেনাৰেল নলেজৰ বা সাধাৰণ জ্ঞানৰ প্ৰয়োগ হোৱা দেখা পাওঁ এটা ইয়াত মই লক্ষ্য কৰা বিষয় আছিল এইটোৱে যে ইয়াৰ চেপ্টাৰবোৰ প্ৰায়ভাগেই আমি স্কুলৰ সোশ্যাল ষ্টাডিজত পাই অহা চেপ্টাৰৰ লগত মিল থকা গতিকে মনত কৰিবলৈ কিছু সহজ হ'ব যেন মই অনুভৱ কৰোঁ ইয়াৰে গোটেই সিলেবাসটোক
আমি চাৰিটা চেপ্টাৰত বিভক্ত হৈ থকা পাওঁ প্ৰথমটো চেপ্টাৰ আছিল 1947 ৰ পৰা 1990 অৰ্থাৎ 1990 পৰ্যন্ত আমাৰ যি অৰ্থনৈতিক বিকাশৰ অভিজ্ঞতা তাৰ ওপৰত এটা চেপ্টাৰ আছে আৰু এই চেপ্টাৰটোৰ পৰা মুঠ 7 নম্বৰ আবণ্টন দিয়া হৈছে দ্বিতীয়টো চেপ্টাৰ পুনৰ ভাৰতীয় অৰ্থনীতিত যি 1991 চনত সংস্কাৰ সাধন কৰা হৈছিল যেটো কোৱা হয় ইকোনমিক ৰিফৰ্মছ সিন্স 1991 এই চেপ্টাৰটো ইয়াৰে পৰা মাত্ৰ 5 নম্বৰ আমাক আবণ্টন দিয়া দেখা পাওঁ গতিকে এই চেপ্টাৰটোত আমি তথ্য বহুত পালেও পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা বহুখিনি প্ৰশ্ন পোৱাৰ সম্ভাৱনা নাই তাৰ পিছৰ তৃতীয়টো চেপ্টাৰ যথেষ্ট ডাঙৰ চেপ্টাৰ এটা দেখিবলৈ পাওঁ এটো হৈছে সাম্প্ৰতিক সময়ত ভাৰতীয় অৰ্থনীতিয়ে সন্মুখীন হৈ থকা প্ৰত্যাহ্বানসমূহ এই চেপ্টাৰটোৰ পৰা দিয়া হৈছে 22 মাৰ্কস কিন্তু এইটো এটা চেপ্টাৰ বুলি ক'লেও আসলতে এই চেপ্টাৰটো কেইটামান সৰু সৰু টুকুৰা বিভক্ত কৰি দিয়া হৈছে যেনেকৈ ইয়াতে দৰিদ্ৰতা বা পভাৰ্টিৰ বিষয়ে পঢ়িম আমি ইয়াতে বহনক্ষম উন্নয়ন বা আৰু সাস্টেইনেবল ডেভেলপমেন্টৰ বিষয়ে পঢ়িব পাম ইয়াত আনএমপ্লয়মেন্ট অৰ্থাৎ নিবনুৱা সমস্যাৰ বিষয়ে পঢ়িবলৈ পাম এনেকুৱা কিছুমান সমস্যা লগ লগাই একত্ৰিত কৰি গোটেই চেপ্টাৰটো ৰেডি কৰা হৈছে এহে এই চেপ্টাৰটো 22 মাৰ্কস আমাক আবণ্টন দিয়া দেখিছো যেটো চতুৰ্থ বা অন্তিমটো চেপ্টাৰ এই চেপ্টাৰটো পুনৰ অৰ্থনৈতিক বিকাশৰ অভিজ্ঞতা বুলিয়ে আমি নামকৰণ কৰা দেখিছো কিন্তু এইবাৰ এই চেপ্টাৰটো আমি ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ যেনে বাংলাদেশ চীন পাকিস্তান আদিৰ লগত তুলনামূলক এক অধ্যয়ন কৰিব লাগে আৰু এই চেপ্টাৰটোৰ পৰা আমাক আবণ্টন দিয়া হৈছে মুঠ 6 নম্বৰ গতিকে এই ধৰণে চাৰিটা চেপ্টাৰৰ পৰা আমি খণ্ড বিৰ পৰাও মুঠ 40 নম্বৰ পাম এতিয়া এই দুয়োটা 40 নম্বৰ লগ লগাই সামগ্ৰিকভাৱে আমাৰ লিখিত পৰীক্ষাখন হ'ব 80 নম্বৰৰ এইটো আছিল আমাৰ সিলেবাসৰ বিষয়ে এটা বিতং তথ্য এতিয়া আমি শিকিম যে আমাৰ কোৱেশ্চন প্যাটাৰ্ন কেনেকুৱা হ'ব কোনবোৰ আমি কম্পালসৰি কোৱেশ্চন পাম আৰু কোনবোৰ আমি অপচনেল কোৱেশ্চন পাম এই বিষয়ে কিছু কথা আমি জানিব লাগিব এটা কোৱেশ্চন প্যাটাৰ্ন সম্পৰ্কে আমি যদি গৱেষণা কৰো তেতিয়া হলে দেখিবলৈ পাম আমি পাৰ্ট এ ৰ পৰা আৰু পাৰ্ট বি ৰ পৰা সমসংখ্যক মানে একে পৰিমাণত কোৱেশ্চনছ বোৰ পাম পাৰ্ট এ ৰ বাবে আৰু পাৰ্ট বি ৰ বাবে কোনো নাম্বাৰ অফ কোৱেশ্চনৰ পাৰ্থক্য নাথাকিব আমি 1 নম্বৰীয়া কোৱেশ্চন পাৰ্ট এ ৰ পৰা পাম 4টা কোৱেশ্চন এটেম্প্ট আমি 4টা কৰিব লাগিব কোৱেশ্চনৰ সংখ্যা হ'ব তাত 6টাৰ মাজৰ পৰা আমি 4টা এটেম্প্ট কৰিলে হ'ব 1 নম্বৰীয়া কোৱেশ্চন 2 নম্বৰীয়া কোৱেশ্চন ঠিক তেনেকৈ আমি পাৰ্ট এ ৰ বাবে 5টা পাৰ্ট বি ৰ বাবেও 5টা কৰিব লাগিব তাত কোৱেশ্চনৰ সংখ্যা নিশ্চিত যে বেছিকৈ থাকিব আমি কৰিবহে 5টা লাগিব তেনেকৈ আমি 10 নম্বৰ কৈ দুয়োটা পাৰ্টৰ বাবে কৰি ঠিক তেনেকৈ 3 নম্বৰীয়া প্ৰশ্ন আমি কৰিব লাগিব মাত্ৰ 2টা পাৰ্ট এ ৰ বাবে 2টা পাৰ্ট বি ৰ বাবেও 2টা তেনেকৈ 6 নম্বৰ 12 নম্বৰ থাকিব ঠিক তাৰ পিছতে 6 নম্বৰীয়া কোৱেশ্চন আমি 2টা পাৰ্ট এ ৰ বাবে কৰিম আৰু 2টা পাৰ্ট বি ৰ বাবে কৰিম মুঠ 4টা তেনেকৈ কৰিম আৰু সৰ্বাধিক নম্বৰ থকা প্ৰশ্ন হ'ব 8 নম্বৰীয়া প্ৰশ্ন পাৰ্ট এ ৰ বাবে এটা কৰিব লাগিব আৰু পাৰ্ট বি ৰ বাবেও আমি এটা কৰিব লাগিব তেনেকৈ চালে 8 নম্বৰীয়া কোৱেশ্চন আমি 2টা এটেম্প্ট কৰিব লাগিব বিকল্প থাকিবতো কিন্তু আমি কৰিব লাগিব 2টাহে এনেকৈ আমি পাৰ্ট এ ৰ পৰা 40 নম্বৰ আৰু পাৰ্ট বি ৰ পৰাও 40 নম্বৰ কোৱেশ্চন পেপাৰখনত দেখিবলৈ পাওঁ গতিকে সিলেবাসটো বুজিবলৈ জটিল নহয় কোৱেশ্চন প্যাটাৰ্নটো খুব বেছি ডিফিকাল্ট নহয় টু আন্ডাৰষ্টেণ্ড অৰ টু এটেম্প্ট আমি এই ধৰণে যদি পঢ়া আৰম্ভ কৰো চেপ্টাৰ ওয়াইজে আৰম্ভ কৰো তেতিয়া হলে খুব সোনকালে আমি আমাৰ সিলেবাস সম্পূৰ্ণ কৰিব পাৰিম গতিকে মোৰ লগত তোমালোকে কন্টিনিউ কৰিবা চেপ্টাৰৰ টপিকবোৰ আলোচনা কৰাৰ লগে লগে মই যিবোৰ চেপ্টাৰত নিউমেৰিকেল প্ৰবলেমছ আছে তাৰ প্ৰেক্টিসও আমি একেলগেই কৰি যাম ধন্যবাদ ইয়ালৈকে স্বাগতম